আজি ভাৰত আৰু জিম্বাবুৱেৰ মাজত যিখন টি20 খেল আছিলে সেই টি20 খেলখনত জিম্বাবুৱে ভাৰতক 13 ৰানত হৰুৱাইছে। জিম্বাবুৱে প্ৰথম বেটিং কৰি পেলাই মাত্ৰ 115 ৰান কৰিছিলে 10টা উইকেট হেৰুৱাই পেলাই আৰু ভাৰতক টাৰ্গেট দিছিলে 116 ৰানৰ, কিন্তু ভাৰতে সেই ৰানখিনি কৰিব নোৱাৰিলে। ইণ্ডিয়াৰ টিমে গোটেইকেইটা উইকেট হেৰুৱাই পেলাই মাত্ৰ 102 ৰান কৰিবলৈ সক্ষম হৈছে। এতিয়া আচল কথাটো হ'ল এই খেলখনত অসমৰ পৰা এজন ল'ৰা গৈছে যাৰ নাম হৈছে ৰিয়ান পৰাগ, আপোনালোক সকলোৱে জানে। আৰু এতিয়া ৰিয়ান পৰাগক লৈ গোটেই ছ'চিয়েল মিডিয়াত বেয়া বেয়া কমেণ্টেৰে ভৰাই পেলাইছে। মাত্ৰ আজি খেলিবলৈ গৈছে আৰু প্ৰথম খেল ৰিয়ান পৰাগৰ প্ৰথম খেল হিচাপে অলপ এটা চাপ থাকে যে অলপ ভাল কৰিব লাগিব, কিবা এটা ভাল কৰিব লাগিব, তেনেকুৱা ধৰণৰ এটা চাপ থাকে। আৰু আজিৰ পিচখন এনেকুৱা যে বেটছমেনে ৰান কৰিব পৰা নাই, জিম্বাবুৱেৰ খেলুৱৈসকলেও পৰা নাই আৰু যি ইণ্ডিয়াৰ টিমটোৱেও খুব এটা ভালকৈ খেলিব পৰা নাই। আৰু মেক্সিমাম IPL খেলা খেলুৱৈ, ইয়াতে ৰোহিত শৰ্মা নাই বা বিৰাট কোহলি নাই। গতিকে ভাৰতবৰ্ষই ৱৰ্ল্ড কাপ জিকাৰ পিছত জিম্বাবুৱেৰ লগত কিয় হাৰিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমানে কৰি আছে। কিন্তু সেই ৱৰ্ল্ড কাপৰ যিটো টিম আৰু বৰ্তমানৰ যিটো টিম এইটো সম্পূৰ্ণ বেলেগ বুলিয়ে ক'ব লাগিব। সম্পূৰ্ণৰূপে নতুন খেলুৱৈ আৰু গোটেইবিলাক IPLত ভাল প্ৰদৰ্শন কৰা খেলুৱৈ। গতিকে ফাৰ্ষ্ট আমাৰ অসমৰ পৰা যিজন খেলুৱৈ গৈছে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল খেল খেলিবলৈ গৈছে, গতিকে এই খেলখনত সেই ল'ৰাজনৰ এটা চাপ থাকিব। আৰু ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল, গতিকে কোনোবা দিনাখন কোনোবা এজন প্লেয়াৰে ভাল খেলিব, কোনোবা দিনাখন সেইজন প্লেয়াৰে আকৌ বেয়া খেলিব। আৰু ক্ৰিকেটৰ কথা কোনেও ক'ব নোৱাৰে, কাৰণ স্বয়ং শচীন তেণ্ডুলকাৰে 1989ত পাকিস্তানৰ বিৰুদ্ধে যিখন ODI ডিবিউট কৰিছিলে, অৰ্থাৎ প্ৰথম যিখন তেওঁৰ এদিনীয়া ক্ৰিকেট মেটছ আছিলে, সেই মেটছখনত তেখেতেও 0 ৰান কৰিছিলে, কোনো ৰান কৰিব পৰা নাছিলে। ৰিয়ান পৰাগে অন্ততঃ আজি 2 ৰান কৰিছে 3টা বল খেলি পেলাই। গতিকে যি কি নহওক, কাইলৈ এখন খেল আছে, কাইলৈ ভাল কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ৰিয়ানে ভাল খেলিব, ৰিয়ান পৰাগে ভাল খেলিব আৰু ভাৰতবৰ্ষৰ লগতে অসমৰো নাম উজ্বলাব। আৰু প্ৰথম অসমীয়া হিচাপে ৰিয়ান পৰাগে ইয়াৰ পৰা কষ্ট কৰি পেলাই ভাৰতীয় দলত নিজে ছিট ল'বলৈ সক্ষম হৈছে। গতিকে তেখেতক আমি উৎসাহ জগাব লাগে, নানা ধৰণৰ বেয়া বেয়া কমেণ্ট কৰি পেলাই তেখেতৰ মনটো ভাঙি পেলাব নালাগে। আমি অসমীয়া হিচাপে সদায় ৰিয়ান পৰাগক কি কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। আমি আৰু অসমীয়া কেইজনে যদি ছাপোৰ্ট নকৰোঁ তেতিয়াহ'লে বেলেগে কৰিব জানো?